কম আৰু মই ইমান কথা নাপাওঁ ইমান মানুহ মোক কেতিয়াও দেখিয়ে পোৱা নাই আমাৰ মাৰ বিয়াতো দেখি পোৱা নাই আমাৰ দেউতাৰ বিয়াতো দেখি পোৱা নাই আজি আমাৰ মহাৰাজৰ ঘৰত কিবা আছে কাৰণে ইমান মানুহ আহিছে সোঁফালে ধুনীয়া ধুনীয়া ছোৱালীও আহিছে এইফালেও আহিছে ন আচলতে কি জানে আমাৰ মহাৰাজ আৰু মোৰ বয়সৰ বেছি পাৰ্থক্য নাই মহাৰাজৰ আৰু মোৰ বয়সৰ বেছি পাৰ্থক্য নাই তথাপিতো কিন্তু আমাৰ মহাৰাজৰ বুঢ়া বয়সত হলেও সন্তান এটি পালে আৰু মই যদি বিয়া পাতিলো হয় নহয় এতিয়ালৈকে মই ৭২টা মান ল'ৰা ছোৱালী জন্ম দিলো হয় এটা কথা দেই এটা কথা আপোনালোকে হয়নে নহয় কব আমাৰ ৰাণীয়ে মোক কৈ থাকে এই যে মোৰ যে ওপৰত যে নাই যে আপোনালোকে হয়নে নহয় কব হা আমাৰ ৰাণীয়ে কয় মোক বোলে দেখাত বোলে এই ওপৰৰ এইটো নাই যে মোক বোলে দেখাত বোলে পকা থেকেৰাটোৰ নিচিনা লাগে না আমার রানিয়া কম বিশ্বাস নহয় আসলতে আরো একটা কথা আমার যে ঘর যে পোনাকন যে জন্ম পাইছে যে মই কিন্তু জন্ম পোৱাৰ আগের দিনা গম পাইছিলো মই তাৰমানে সংকেত এটা মই পাইছিলো মানে সংকেতটো কেনেকুৱাকে পাইছিলো দেই একদম বিশ্বাস কৰিব দে পুঠি মাছৰ শপত বিশ্বাস কৰিব মই মানে আমাৰ বাচ্চাখন জন্ম পোৱাৰ আগের দিনা ৰাতি ঠিক 12টা মান বাজিছে তেতিয়া আমাৰ ওচৰৰ কুকুৰটোৱে মোক মাতিছিলে আমাৰ কুকুৰটোৱে সংকেত দিছিলে হে আমাৰ কুকুৰটোৱে কি বুলি সংকেত দিছিলে জানে বোলে ৰামধন মই এতিয়া গম পাইছিলো যে কিবা এটা হ'ব আচলতে মই আপোনালোকক মনে মনে কৈছো দেই আমাৰ মহাৰাজে গম পোৱাকে নকওঁ আচলতে আজি আমাৰ ৰাণীয়াৰ এটা কেঁচুৱা সন্তান জন্ম পাইছে হে সেই বুলি কিন্তু মোৰ কিন্তু অহংকাৰ নাই ৰাণীয়াৰ কেঁচুৱা জন্ম পালে বুলি মোৰ কিন্তু অহংকাৰ নাই আৰু মই এটা কথা ভাবিছো যে মই যে বিয়া পতা যে নাই যে মই কৈছো ন পুঠি বছৰ শপত খাই কৈছো মই যদি বিয়া পাতিব নোৱাৰো মোৰ ল'ৰা ছোৱালীকো বিয়া পাতিব নিদিও মই ল'ৰা ছোৱালীকো একেবাৰে বিয়া পাতিব নিদিও মই একদম পুঠি মাছৰ শপত খাই কৈছো গম পাইছে নে হে গতিকে আমাৰ আজি অনুষ্ঠান আভাস পাতিছে ধুনীয়া ধুনীয়া ছোৱালী আছে হে মই আকৌ তেতিয়াৰ পৰা চাই আছো দেই ভিতৰত মানে কি মাইকী মানুহ এজনী আহিছে ক'ৰ গম নাপাওঁ আমাৰ গকুলৰ বুলিয়ে কৈছে মই দেখো সেইফালে চালে মাইকী মানুহজনী মোৰ ফালে চাই এনেকে আকৌ মই যদি এইফালে যাই যদি এনেকে চাই যদি তাই আকৌ এনেকে দিয়ে আকৌ এইফালে গৈ চালে মোক এনেকে দিয়ে মই বোলো কি মোৰ লগত কিবা এটা হ'ব নেকি ভাবি থাকিলো দেই ভাবি থাকি কিনে মই দৌৰি দিলো
এই কিবা কিবি খাবৰ কাৰণে দিলোঁ মই চিৰা দিলোঁ কিবা কিবি দিলোঁ তাৰপিছত গম পালোকে নহয় তাই সেইটো বোলে মুদ্ৰাত দুখে এনেকৈ থকাটো গতিকে আমাৰ এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব দেই মোৰ যাতে এই কাম ফেৰা সোনকালে হয় আৰু দেই আমাৰ আকৌ মহাৰাজ বৰ ভাল মানুহ মহাৰাজ বৰ ভাল মানুহ হয়নে ৰাণীয়াও ভাল নহয় বুঢ়া বয়সত হ'লে আকৌ পালে কিন্তু আমাৰ এতিয়া কেতিয়া কি হয় একো ক্ষেত্ৰতো এতিয়ালৈকে হিচাপেই নাই নহয় জানো গতিকে এতিয়া আৰু এই কামবিলাক আৰু অকলে অকলে চম্ভালি থাকিবলগীয়া হৈছে এইবিলাক মানুহ আহি আছে গৈ আছে এইবিলাক অকলে অকলে কৰিবলগীয়া হৈছে ৰামধন গাঁওখন ৰাণীয়ে মাতি আনাগে হ'ব দেউতা ঈশ্বৰ হয় ৰাণী মাতিছিলোঁ ৰাণী আজি মহাপৰিঘৰে আমাৰ পুত্ৰৰ জন্মৰ বাবে নৃত্য গীতৰ আয়োজন কৰিব লাগে আৰু অতিথিসকলক উৎসৱৰ ব্যৱস্থা কৰিব লাগে ইতিমধ্যে মই সকলো ব্যৱস্থা কৰিছোঁৱেই কেৱল বাতৰিটোহে তোমাক জনালোঁ ঈশ্বৰৰে ইচ্ছা তেওঁৰ ইচ্ছামতে সকলোবোৰ হৈছে বাৰু মহাৰাজ আজি আমাৰ পুত্ৰৰ জন্মৰ ষষ্ঠ দিন শাস্ত্ৰৰ বিধি অনুযায়ী আজি আমাৰ পুত্ৰৰ ভাগ্য গণনা কৰি এটি নাম ৰাখিব লাগে তুমি ঠিক কথা কৈছা ৰাণী মই এতিয়াই ৰামধনক পঠাই দেখি গৰ্গমণিক মাতি আনি সকলো কাম সম্পন্ন কৰিম হ'ব দেউতা ঈশ্বৰ মহাৰাজ পুত্ৰ জন্ম শুভবাৰ্তা পাই আমি ইয়ালৈ দৌৰি আহিছোঁ গোপীসকল আহা আমি সকলোৱে নৃত্য আৰম্ভ কৰোঁ কৃষ্ণ রূপে দৈব গীত ভোলা অবতার
ৰামধন হয় তুমি এতিয়াই গৰ্গমণিক মাতি আনাগে হ'ব দেউতা তুমি এওঁলোকৰ শুশ্ৰূষাৰ ব্যৱস্থা কৰা ভাল মহাৰাজ। ৰামধন শুনিবৰ কাৰণে আসনৰ ব্যৱস্থা কৰা হ'ব দেউতা ঈশ্বৰ মহাৰাজৰ জয় হওক প্ৰণাম মুনিবৰ মুনিবৰ আসন গ্ৰহণ কৰক তথাস্তু কল্যাণমস্তু ৰাণী আমাৰ পুত্ৰক বাহিৰলৈ লৈ আনা জন্মৰ ভাগ্যৰ গণনা আৰম্ভ কৰক খন্তেক অপেক্ষা কৰক মহাৰাজ মই এতিয়াই আপোনাৰ পুত্ৰৰ গণনাৰ কাম আৰম্ভ কৰিম আচৰিত অতি আচৰিত মহাৰাজ আপোনাৰ গৃহত পৰম পুৰুষ এজনে জন্মগ্ৰহণ কৰিছে এওঁৰ নাম কৃষ্ণ এওঁ হল জগতৰ ঈশ্বৰ এওঁৰ নাম হব শ্ৰীকৃষ্ণ সঁচাই মুনিবৰ আমাৰ পুত্ৰ জগতৰ ঈশ্বৰ ৰাণী আমাৰ পুত্ৰ জগতৰ ঈশ্বৰ এওঁৰ নাম কৃষ্ণ শ্ৰীকৃষ্ণ মহাৰাজ লোক এবাৰ পুত্ৰ সঁচাই মই ভাগ্যৱতী মহাৰাজ পিছে মহাৰাজ মই এতিয়া বিদায়হে কৰিম
মণিবৰ খন্তেক অপেক্ষা কৰক ৰাণী তুমি ভিতৰলৈ যোৱা মণিবৰৰ কাৰণে দক্ষিণা লৈ আনা ভাল মহাৰাজ